নমস্কাৰ বন্ধুসকল আজি কথা পাতিবলৈ গৈ আছো যিসকলৰ খুব বেছি খং উঠে আৰু খং উঠাৰ ফলত যিসকলে জোৰজুলুমকৈ সেই খঙক নিয়ন্ত্ৰণ কৰে বা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। বন্ধুসকল যদি আপুনি এজন খুব খঙাল মানুহ হয় বা খঙাল ব্যক্তি হয় তেতিয়াহ'লে আপোনাৰ যদি খুব বেছি খং উঠে খুব সহজতে খং উঠে তেতিয়াহ'লে বন্ধুসকল কম যে আপুনি যদি সেই খঙক জোৰজুলুমকৈ নিয়ন্ত্ৰণ কৰে অথচ আপুনি সেই স্বভাৱৰ মানুহে নহয় তথাপিও যদি আপুনি সেই খঙক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে তেতিয়াহ'লে বন্ধুসকল কম যে আজি মই এইটো ভিডিঅ'ত খঙৰ ওপৰত কথা নাপাতো। আজি মই এইটো ভিডিঅ'ত এইটো নকওঁ যে খং উঠিলে কি কৰিব লাগে বা কি কৰিব নালাগে সেই বিষয়ৰ ওপৰত কথা নাপাতো। আজি কম যে খং উঠিলে যিসকলে নিয়ন্ত্ৰণ কৰে খঙক সেইসকলৰ কাৰণে কৈ আছো খং নিয়ন্ত্ৰণ কৰাৰ ফলত কি প্লাছ পইণ্ট থাকিব পাৰে আৰু কি মাইনাছ পইণ্ট থাকিব পাৰে। তো চাওক বন্ধুসকল প্ৰথমতে কম যে যাক আমি খং এংগাৰ বুলি কওঁ সেই খং বা এংগাৰ বস্তুটো আপোনাৰ শৰীৰৰে এটা প্ৰডাক্ট হয় যিটোৱে আপোনাৰ মগজুটো চাফা কৰি ৰাখে। ঠিক আছে, আপোনালোকে হয়তো বহুতেই এইটো অনুভৱ কৰিছে যে কেতিয়াবা কি হয় আপোনাৰ খুব বেছি খং উঠে আৰু খুব বেছি খং উঠিলে খংটো যেতিয়া আপোনাৰ উঠাৰ পিছত আপোনাৰ কি হয় তাৰ পিছত আপুনি লাহে লাহে আকৌ সেই আপোনাৰ খংটো খুব সোনকালে নাইকিয়া হৈ যায় আৰু তাৰ পিছত আপুনি আকৌ সেই আগৰ স্থানলৈ ঘূৰি যায় মানে নৰ্মেল স্থানলৈ ঘূৰি যায়। তো ইয়াৰ কাৰণ এইটোৱে যে মাজে মাজে খং উঠাৰ প্ৰয়োজন আছে কাৰণ আমাৰ মগজুটো চাফা কৰাৰ প্ৰয়োজন আছে। চাওক যিদৰে আপোনাৰ মোবাইল ফোনটো বহুত বেছি অভাৰলোড হৈ গ'লে ডাটা ক্লিয়াৰ কৰিব লাগে বা মোবাইলটো অভাৰলোড হৈ গ'লে কি হয় হেং হৈ যায়। তো সেইদৰে আপোনাৰ বা আমাৰ সকলোৰে মগজুটো মাজে মাজে চাফা কৰিব লগাৰ প্ৰয়োজন আছে, চাফা কৰাৰ প্ৰয়োজন আছে। ঠিক আছে, তো চাওক বন্ধুসকল এই যে খং আছে এই খঙৰ নিয়ন্ত্ৰণ কৰাৰ মাইনাছ পইণ্টটো কি? এই নিয়ন্ত্ৰণ কৰাৰ মাইনাছ পইণ্ট দুটা আছে। প্ৰথম সেইটো হৈছে যে মাইনাছ পইণ্ট নম্বৰ 1 হৈছে যে চাওক প্ৰথমতে সেই খঙক আপুনি যদি খঙক নিয়ন্ত্ৰণ কৰাৰ স্বভাৱৰ মানুহেই নহয় তেতিয়াহ'লে বন্ধুসকল কম যে সেই খঙক জোৰজুলুমকৈ নিয়ন্ত্ৰণ কৰিলে কি হ'ব আপুনি সেই খঙক নিয়ন্ত্ৰণটো কৰিব পাৰিব ঠিকে, সেই খঙক নিয়ন্ত্ৰণ কৰি সেই মনোমালিন্য বা বিতৰ্কৰ পৰাটো বাচি যাব ঠিকে, কিন্তু আপোনাৰ মনত এটা গাঁঠি হৈ থাকি যাব কাৰণ আপুনি প্ৰতিবাদ কৰা নাই, আপুনি প্ৰতিবাদ কৰিব পৰা নাই। আপুনি এই কাৰণত প্ৰতিবাদ কৰা নাই যে সন্মুখৰজন ব্যক্তিয়ে আপোনাৰ পৰা ৰিয়েকশ্যন বিচাৰি আছে আৰু ৰিয়েকশ্যন নিদিওঁ বুলি ভাবি আপুনি সেইখিনি খঙক আপুনি মনৰ ভিতৰত দবাই ৰাখিছে। যদি এনেকুৱা কৰে তেতিয়াহ'লে বন্ধুসকল কম যে আপোনাৰ মনত এটা গাঁঠি হৈ থাকি যাব আৰু সেইটো কি কাৰণত? সেইটো এই কাৰণত কাৰণ আপোনাৰ মনত যিবোৰ কথা আছিল সেই কথাখিনি আপুনি বাহিৰ কৰা নাই, আপুনি ওলাই দিয়া নাই সেইকাৰণে। আৰু যিটো মাইনাছ পইণ্ট নম্বৰ 2 হৈছে যে আপুনি যদি জোৰজুলুমকৈ খঙক ধৰি ৰাখে বা দবাই ৰাখে বা নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে তেতিয়াহ'লে কম যে বন্ধুসকল আপুনি সেই খঙক নিয়ন্ত্ৰণ কৰি আপুনি মনোমালিন্য বা বিতৰ্কৰ পৰা বাচি যাব ঠিকে, কিন্তু আপোনাৰ যি প্ৰেজেণ্ট লাইফ আছে, আপোনাৰ যি বৰ্তমান আছে সেই বৰ্তমানৰ কামৰ ওপৰত আপুনি কোনো ধৰণৰ কামৰ ওপৰতে বা কোনো ধৰণৰ বিষয়বস্তুৰ ওপৰতে আপুনি 100% মনোযোগ বা 100% ফ'কাছ দিব নোৱাৰা হৈ যাব। তো এই দুটা আছিল মাইনাছ পইণ্ট। ঠিক আছে, আৰু এতিয়া কথা হ'ল প্লাছ পইণ্টটো কি? প্লাছ পইণ্টটো হ'ল যে যদি আপুনি খং উঠে আৰু খং উঠা সময়ত লগে লগে আপুনি খঙৰ সময়ত আপোনাৰ মনলৈ যি আহিছে সেই গোটেইখিনি কথা যদি আপুনি খোলাখুলিকৈ কৈ দিয়ে, আপোনাৰ মনলৈ যি আহিছে গোটেই খোলাখুলিকৈ কৈ দিয়া মানে কোনো ধৰণৰ গিল্টি নথকা, কোনো ধৰণৰ আপোনাৰ মনত সংকোচ নথকা, সকলো কথা খোলাখুলিকৈ কৈ দিয়া মানে আপোনাৰ মন একেবাৰে চাফা হৈ যোৱা, ৰিফ্ৰেছ হৈ যোৱা। আৰু ইয়াৰ ফলত কি হ'ব আপুনি যদি লগে লগে খং উঠাৰ পিছত যদি আপুনি মনত যি আহিছে সেইটো খোলাখুলিকৈ কৈ দিছে তো আপুনি এটা কথা সদায় মনত ৰাখিব আপুনি এজন চাফা মনৰ মানুহ হয়। ঠিক আছে, আপুনি নিজে সিদ্ধান্ত কৰক। চাওক খঙৰ প্লাছ পইণ্টটো আছে, মাইনাছ পইণ্টটো আছে। ঠিক আছে, তো আপুনি নিজে সিদ্ধান্ত কৰিব, এইটো আপুনি নিজে সিদ্ধান্ত কৰক যে আপুনি কোনটো বাচিব বিচাৰে, কোনটো আপুনি চিলেক্ট কৰিব বিচাৰে। ঠিক আছে, আপুনি এইটো সিদ্ধান্ত কৰিব বিচাৰে নে আপুনি এইটো বিচাৰে নে যে যদি আপুনি যিটো আপোনাৰ পাষ্টত ঘটি যোৱা ঘটনা, যদি আপোনাৰ পাষ্টত যাৰ লগত আপোনাৰ আৰ্গুমেণ্ট হৈছে, যাৰ লগত আপোনাৰ মনোমালিন্য হৈছে, সেই মানুহজনৰ যিটো ঘটনা ঘটিছে সেই ঘটনাটোৰ পৰা যদি আপুনি খুব সহজে মুভ অন কৰিব বিচাৰে, খুব সহজে যদি আপুনি সেই ঘটনাটোক পাহৰিব বিচাৰে তেতিয়াহ'লে কম যে আপোনাৰ খং উঠাৰ প্ৰয়োজন আছে বা আপুনি যেতিয়া খং উঠিলেও আপোনাৰ তাত কোনো লছ নাই। ঠিক আছে, তাত কোনো আপোনাৰ লছ নহয়।
আৰু যদি আপুনি জীৱনত কিবা এটা কৰিব বিচাৰে বহুতো কথা শিকিব বিচাৰে তেতিয়াহ'লে কম যে বন্ধুসকল আপোনাৰ খঙক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে কাৰণ আপুনি যেতিয়া খঙক নিয়ন্ত্ৰণ কৰিবলৈ শিকিব তেতিয়াহে আপুনি বহুতো কথা শিকিব পাৰিব তো বন্ধুসকল যদি আপুনি জীৱনত কিবা এটা শিকিব বিচাৰে নতুন কথা শিকিব বিচাৰে আৰু বহুতো কথা শিকিব বিচাৰে তেতিয়াহ'লে কম যে বন্ধুসকল আপোনাৰ খঙক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে আৰু যদি আপুনি সেই ঘটনাটো যিটো পাষ্টত ঘটি যোৱা ঘটনা সেই ঘটনাটোৰ পৰা যদি আপুনি খুব সহজে পাহৰিব বিচাৰে মুভ অন কৰিব বিচাৰে যিটো আপোনাৰ লগত ঘটি গৈছে বিতৰ্ক হৈছে মনোমালিন্য হৈছে হেতুক যদি আপুনি খুব সহজে পাহৰিব বিচাৰে তেতিয়াহ'লে কম যে আপোনাৰ খং উঠাৰ প্ৰয়োজন আছে তো বন্ধুসকল চাওক আজি এই দুটা টিপস আছিল দুটা হৈছে মাইনাস পইণ্ট আৰু ইয়াৰে প্লাস পইণ্ট যিখিনি সেইখিনি হৈছে হেতু ঠিক আছে যে আপুনি খং উঠিলে কি হ'ব খুব সহজে আপুনি সেই ঘটনাটোৰ পৰা খুব সহজে মুভ অন কৰিব পাৰিব তো কেতিয়াবা কি হয় যে আমাৰ পাষ্টত ঘটি যোৱা ঘটনাটোৰ পৰা আমাৰ মুভ অন কৰাতে সময় লাগে ঠিক আছে তো বন্ধুসকল এইটোৱে কম যে যদি আপোনাৰ মনত খুব বেছি খং উঠে আপোনাৰ যদি মগজুত যদি খুব বেছি খং উঠে সেই খঙক আপুনি নিয়ন্ত্ৰণ কৰিব লাগে আৰু সেই নিয়ন্ত্ৰণ কৰিব লাগে নে আপোনাৰ খং উঠিলে আপুনি মুভ অন কৰিব বিচাৰে এতিয়া আপুনি নিজে সিদ্ধান্ত কৰিব আপুনি মুভ অন কৰিব বিচাৰে নে আপুনি কিবা এটা শিকিব বিচাৰে যদি আপুনি কিবা এটা শিকিব বিচাৰে তেতিয়াহ'লে আপুনি খঙক নিয়ন্ত্ৰণ কৰিব পাৰে আৰু যদি আপুনি খুব সহজে যদি ঘটনাটোৰ পৰা মুভ অন কৰিব বিচাৰে তেতিয়াহ'লে কম যে সেই ঘটনাটো যদি আপুনি খুব সহজে যদি আপুনি পাহৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ খং উঠাৰ প্ৰয়োজন আছে কাৰণ খং যেতিয়া উঠিব আপোনাৰ তেতিয়া মনত যি আহিছে তেতিয়া যি কথা আপুনি ক'ব আপোনাৰ মনটো একদম খোলা হৈ যাব সাফা হৈ যাব ৰিফ্ৰেছ হৈ যাব তো বন্ধুসকল আজিলৈকে ইমানেই আছিল আকৌ লগ পাম এটা নতুন ভিডিঅ' তেতিয়ালৈকে সুস্থ থাকক ভালে থাকক আৰু সদায় হাঁহি থাকক ধন্যবাদ